আৰু সেইটো ইণ্টাৰেষ্টিং এটা কথা ছোৱালীয়ে গোৱা গান এটা লিখি দিলে মোক কিন্তু সেইটো গান গাই মই প্ৰথম পুৰস্কাৰ পালোঁ সেইবিলাক তেনেকুৱা বহুত ডাঙৰ সংগ্ৰাম নহয় এনে সৰু সুৰা কিছুমান সংগ্ৰাম আহি থাকে জীৱনত সেইবিলাক চলি থাকে সেনেকুৱাই আৰু পথাৰতে অহবিনাৰুনি নমস্কাৰ মই বন্যন্যা আজি আমাৰ এই অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে দহ পথাৰতে গীতেৰে লাখ লাখ হৃদয় জয় কৰা দিব্যজ্যোতি তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় নমস্কাৰ প্ৰথমে তোমাক ধন্যবাদ জনাইছোঁ আৰু মোৰ ফালৰ পৰা তোমাৰ এই চেনেলটিৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মৰম আৰু শ্ৰদ্ধা নিবেদিছোঁ দিব্যজ্যোতি আজি তুমি কি ৰান্ধিবা এবাৰ আমাৰ দৰ্শকক কৈ দিয়া মই এতিয়া কচু আৰু গাহৰি বনাম লগত টেঙা অলপ থাকিব আৰু কিবা টেঙা অলপ দি দিম এতিয়া মই তোমাক কেৰাহীটো পাতি দিওঁ কেৰাহীটো পাতি দিয়া আৰু এতিয়া কেৰাহীটো পাতিলোঁ যেতিয়া তোমাৰ এটা ভাল লগা গানেৰে আমি আৰম্ভ কৰি দিওঁ নিশ্চয় তেতিয়া গানটো তোমাৰ আৰম্ভ কৰোঁ আৰু গানটো আৰম্ভ কৰোঁ প্ৰথমে দি লোৱা নি কি দিবা প্ৰথমে মানে কেৰাহীখন গৰম হৈ লওক তাৰপিছত দিম ঠিক আছে প্ৰথমে দিনলৈ জুবিন দাৰ গান গাই আৰম্ভ কৰি লওঁ অনুষ্ঠানটো চেঁচা চেঁচা আঙুলি সেয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী চেঁচা চেঁচা আঙুলি এয়াতো নহয় তুমি গধূলি গোলাপ মোৰ শুই থকা জননী নতুন ফাগুন মোৰ হেৰুৱা সপোন মোৰ তোমাৰে নামেৰে তোমাতেই সামৰো তোমাৰে নামেৰে তোমাতে সামৰো খুব ধুনীয়া হৈছে ধন্যবাদ জুবিন দাৰ গান বুলি ক'লেতো জুবিন দাৰ এইটো ক'বলৈ এতিয়া বেয়াই লাগে আৰু জুবিন দাৰ কথা মনত পৰিলে বাকী একো নাই তেওঁক লৈ সদায় জীয়াই থাকিব লাগিব তেওঁৰ গানবিলাক জীয়াই ৰাখিব লাগিব সেইটোৱে ঠিকে আছে এতিয়া কেৰাহীটো গৰম হৈ গ'ল এতিয়া দিব পাৰিম কি দিয়া ফাৰ্ষ্টে কি দিবা এইটো মই অৰ্গেনিকেই বনাম একো মা মছলা নালাগে প্ৰথম মই তেলো নালাগে ইয়াত এতিয়া গাহৰি মই কেৰাহীত দি লওঁ প্ৰথম তেল দুডোখৰমান তাৰপৰা তেলটো যোনটো ওলাব সেইটোৱে মানে বনাম ঠিক আছে ঘৰত কেতিয়াবা ৰান্ধিছা নাই ঘৰত মই খুব কম ৰান্ধোঁ ঘৰত বেছিকৈ মই এনেকৈ তোমাৰ ষ্টুডিঅ' গ'লে এই তাতহে এনেকৈ ৰন্ধা হয় মানে ৰান্ধিবলৈ পাওঁ ঘৰত মাৰ হাতেৰে খাওঁ প্ৰায় আৰু কি ৰান্ধিব জানা মই একদম সঁচা কথা মই ভাত বনাব নাজানো খালি একেবাৰে মই ভাত ৰান্ধিব নাজানো মই খালি মাংস বা যিকোনো চব্জি মই বনাব জানো মই লৰাই দিম অকণমান অকণমান লুটিয়াই দিব পাৰা দিয়া মই হেতাখন মই কাঢ়ি দিওঁ তেতিয়াতো ঠিক আছে আৰু মানে অসমীয়াত থলুৱা খাদ্য কি খাই ভাল পোৱা থলুৱা মানে তুমি কি কথা মাছ মাংসৰ কথা সুধিছানে নে বেলেগ মাছ মাংস ভাত যি আৰু আচ্ছা মই মাছ মাংস ক'বলৈ গ'লে মই গাহৰিয়ে ভাল পাওঁ খাই আৰু বেলেগ মই আগতে ভাল পাইছিলোঁ বাৰু হাঁহ খাই ভাল পাইছিলোঁ তাৰপিছত তোমাৰ এতিয়া হাঁহ নাখাওঁ একেবাৰে নাখাওঁ হাঁহ এইটো অকণমান বয়সৰ অনুপাতে মোৰ বয়স বেছিও হোৱা নাই কিন্তু দেই তেনেই কম তথাপিও মই সেইটো বেলেগ এটা কাৰণত নাখাওঁ হাঁহটো একেবাৰে আগতে হাঁহ ভাল পাইছিলোঁ বাকী গাহৰি মেইন আৰু লোকেল কুকুৰাটো খাই ভাল পাওঁ সিমানেই আৰু পিঁয়াজ দিলা ন এতিয়া আদা নহৰু দিম ঠিক আছে সংগীত যাত্ৰা কেনেকৈ আৰম্ভ হ'ল সংগীত যাত্ৰা এইটো মোৰ দীঘলীয়া কিন্তু কাহিনীটো অলপ এইটো ক'বলৈ হ'লে অকণমান টাইমেই লাগিব কিন্তু মোৰ এতিয়া মাংসখিনি দি লওঁ মই ক'ম এইটো ধুনীয়াকৈ সংগীতৰ বিষয়ে যাত্ৰাটো মাংসখিনি দি দিওঁ এতিয়া চব দি দিওঁ এতিয়া কোনো এতিয়া সংগীতৰ কথা সুধি আছিলা ন সংগীতটো মোৰ মানে তোমাৰ প্ৰথমে মই গানৰ প্ৰতি অকণমানো চখ নাছিল বাৰু মই সৰুতে নাচিছিলোঁ মই ডান্স মানে তোমাৰ মই আধুনিক গীত হওক বিহু নানাছিলোঁ বাৰু কিন্তু আধুনিক গীত মই নাচিছিলোঁ সেই তেতিয়াবা নচাৰ পৰা মই গান গাবলৈ ক্লাছ 7ত থাকোঁতে খেল ধেমালি এটা মানে খেল ধেমালিত মই গান গাইছিলোঁ সেইটো মোৰ বা আছে ঘৰত
ঘৰত কোন কোন আছে সুধা বা সেইটো ক'ম বাৰু বায়ে লিখি দিছিলে মোক গান এটা মানে আৰু সেইটো ইণ্টাৰেষ্টিং এটা কথা ছোৱালীয়ে গোৱা গান এটা লিখি দিলে মোক কিন্তু সেইটো গান গাই মই প্ৰথম পুৰস্কাৰ পালোঁ তাৰপিছত কিন্তু আকৌ গান নাগালোঁ কেতিয়াও মই জীৱনত বুলি ক'লে ভুল হ'ব তাৰপিছৰ পৰা মই গান নাগালোঁ একেবাৰে মেট্ৰিক দিয়াৰ পিছত মই এজন হুঁচৰি কৰিছিলোঁ সেই হুঁচৰি কৰাৰ পৰাই মোৰ গানৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছে আৰু গান গাবলৈ প্ৰথম গাঁৱৰ হুঁচৰি মানে একেবাৰে নিজৰ গাঁৱৰ নহয় বেলেগ এখন গাঁৱৰ হুঁচৰি তাত গৈছিলোঁ ওচৰতে তাৰ পিছৰ পৰাহে মই বেলেগত গ'লোঁ 2018 চনৰ পৰা প্ৰফেচনেলি নিজৰ গান কৰিছোঁ আৰু বিহু হুঁচৰি কৰিছোঁ আগত নাচনি নচুৱাইছোঁ এতিয়া নাই এতিয়া নিজৰ অনুষ্ঠান থাকে যে বিহুত সেইটো কাৰণে কচুখিনি এতিয়া নহয় সেইটো মাংসটো সিজি ল'ব লাগিব অলপ তাৰপিছত কচু হ'ব কচুখিনি কাটি দিব পাৰা অ'কে এতিয়া নিমখ হালধি অলপ দি দিওঁ ঠিক আছে যদি মই কিবা কৰিব লাগে কৈ দিবা মই কৰি দিম অ'কে ঠিক আছে তোমাৰ ঘৰ মোৰ ঘৰ অৰিজিনেল ঘৰ শিৱসাগৰ জিলাৰ বকতা পাঠাকুত মোৰ ঘৰ আৰু ঘৰত কোন কোন আছে ঘৰত মা দেউতা আৰু মই বৰ্তমান তাৰপিছত বাহঁত আছিল তো বাহঁত বিয়া হ'ল মোৰ বা কেইবাজনী খালি 4জনী বা আছিল একেবাৰে সৰুৱে মই বাহঁত বিয়া হ'ল এতিয়া আমি তিনিটাই থাকোঁ মা দেউতা আৰু মই আৰু তোমাৰ মানে সংগ্ৰাম কেনেকুৱা কিয় সংগ্ৰাম মানে বেলেগটো মোৰ জীৱনটোত চবৰে সংগ্ৰাম থাকেই কৰি আছোঁ আৰু এনেকেই সৰু সৰু নাই এতিয়া তেনেকৈ ইমান সংগ্ৰাম নাই কেতিয়াবা ষ্টেটাছ পাওঁ নাই সেইবিলাক তেনেকুৱা বহুত ডাঙৰ সংগ্ৰাম নহয় এনেই সৰু সুৰা কিছুমান সংগ্ৰাম আহি থাকে জীৱনত সেইবিলাক চলি থাকে সেনেকুৱাই আৰু সেইখিনিয়ে দিবা সিমানটো মানে গুড়িখিনি নিদিওঁ পাতখিনি দিবা অকল বৰ্তমান এতিয়া কি কাম কৰি আছা মানে নতুন কিবা পৰিকল্পনা আছে এতিয়া মই গুৱাহাটী ৰিচেণ্ট যাম নতুন গানৰ কাম কৰিবৰ কাৰণে সেনেকৈ আছে আৰু পৰিকল্পনা অলপ কৰি থৈছোঁ আৰু গান যেতিয়া যে গাইছিলা মানে তোমাৰ ঘৰৰ মানুহৰ সমৰ্থন আছিলেনে সমৰ্থন আছে বুলিও নকওঁ নাই বুলিও নকওঁ বাৰু আছিলে মানে এতিয়াতো আছে বাৰু কিন্তু আগত নাছিল এতিয়া আছে বাৰু আৰু ফাৰ্ষ্ট ষ্টেজ শ্ব' মনত আছে নাই আছে কেনেকুৱা হৈছিলে মই 1000 টকাতো গান গাই পাইছোঁ প্ৰথম মানে আমাৰ হেৰিটো বেলেগটোৱে আগত বহুকেইজন শিল্পীয়ে বহুত হেৰিয়াতো গাইছে কিন্তু আমি মানে তেতিয়া মানে আমাক দিছে আৰু 1000 টকাতো গান গাই পাইছোঁ ফাৰ্ষ্ট ষ্টেজটো মই টিফুকত কৰিছোঁ টিফুক আমাৰ তাৰে চেপনৰ হৈ যাব মই কাতি বিহুৰ শ্ব' এখন প্ৰথম কৰিছোঁ তাত তাৰপিছত আৰু এনেকৈ আছে কেইবাখনো শ্ব' মাঘ বিহুতো কৰিছোঁ মই বিয়া প্ৰগ্ৰেম কৰি পাইছোঁ এতিয়া নকৰোঁ বিয়া প্ৰগ্ৰেম কৰিলোঁ কিন্তু কেইবাখনো কৰিলোঁ এতিয়া বিয়া প্ৰগ্ৰেম নকৰোঁ আৰু তোমাৰ সকলোতকৈ ভাল লগা গানটো এবাৰ আমাক গুণগুণাই দিয়া গান নিজৰ নে বেলেগৰ নিজৰ সকলোতকৈ ভাল লগা বুলি গান এটা আছে কিন্তু সেই গানটো মই সেইটোৱে ভাল লাগে কিন্তু দপথাৰ গানটো এইটো অলপ বেলেগ আছে দপথাৰটো গাই দিওঁ চাগে সেইটোৱে ৰাইজে শুনিছে অলপ ঠিক আছে দপথাৰতে অহবিনাৰুণী জাপি তুমূৰত লৈ বোকা দিমেই বেলি একাঠু পানীৰে জপং কৰি জলপানৰ বাতিটো যতনাই দিবিহি শুৱালিতে বহি লৈ মোহৰে থাদৈ খামে জুতি লগাই তোকে কাষতে লৈ এইটোৱে আছিলে খুব ধুনীয়া হৈছে আৰু এই গানটো তুমি নিজে লিখা নি এই গানটো কথা আছে খালি ইয়াত অলপ এইটো পুৰণি গীত আছিলে অলপ এইটো কৃষ্ণমণি নাথদাৰ মানে তেওঁ গাই থৈছে আগৰ পুৰণি কথাবোৰ কিন্তু মই বাকীখিনি প্ৰথম যোনখিনি সেইখিনি তেওঁৰ পৰা লৈছিলোঁ বাকী পিছৰখিনি গোটেইখিনি মই লিখা তোমাৰ ভূঞে ৰৈয়ে যাবা এইখিনি
সেইখিনিৰ পৰা গোটেইখিনি মই লিখা নতুনকৈ আকৌ। খুব ভাল লাগে গানটো। অঁ 5 বছৰ আগতে গাইছিলা ন? এইটো 5 বছৰ 6 বছৰ মানে হ'ল চাগে, 2018 বেছি হ'ল নেকি, মই 2019 এইটো ৰিলিজ হৈছে। প্ৰথমতে মানে যেতিয়া শুনিছিলোঁ আকৌ চিনি নাপাওঁ আৰু গানটো শুনি বহুত ভাল লাগিছিলে। আচ্ছা, তাৰ পাছতে তোমাক চিনি পাইছোঁ। অঁ খৰি দি দিওঁ নেকি? এতিয়া কচু অলপ দি দিওঁ। কচু দিবা ন? অঁ খৰিয়াল বহাই দিওঁ। তোমাৰ সফলতাৰ আঁৰৰ কাহিনী? সফলতা আৰু কাহিনী তেনেকৈ নাই, নিজে আৰু চব নিজেই। সফলতা আৰু কাহিনী মানে আছে বাৰু, দাদা দুজনমান। মই সেইকেইজনৰ নাম নল'লে বেয়া হ'ব। সত্যজিৎ দেওধাই ফুকন, ভাস্কৰ ফুকন, নিপন বৰুৱা, তাৰপিছত আৰু মোৰ একদম ঘৰৰে ল'ৰা এটা নিপন বৰগোহাঁই, সি আহিছে বাৰু আজি মোৰ লগত, কেমেৰা আঁৰত আছে। সি আছে, এনেকৈ কেইটামানৰ নাম নল'লে এইটো মোৰ আধৰুৱা হ'ব বাৰু। এইটো তেওঁলোক আছে মোৰ সফলতাৰ আঁৰত। আৰু এতিয়াও মানে কিবা সপোন মানে অসম্পূৰ্ণ হৈ আছে নেকি? কি ক'বলৈ বেছি মন আছে মানে সপোনটো এটা মোৰ ডাঙৰ, অসমত একদম ধুনীয়াকৈ প্ৰতিষ্ঠিত এজন গায়ক হ'বলৈ আছে। সেইটো এতিয়ালৈকে হোৱা নাই মোৰ সম্পূৰ্ণ, চেষ্টা কৰি আছোঁ। সেইটো হ'লে আৰু হ'ব আৰু নালাগে মোক জীৱনত। মই বহুতে চাগে বহুত বাহিৰলৈকে ভাবে, মই নাভাবোঁ ইমানটো, মানে মই অসমৰ ভিতৰতে থাকোঁ, সেইটোৱে বিচাৰিম আৰু নালাগে মোক, সিমানটো থাকিলেই যথেষ্ট সপোন। আচলতে মই মানে এনেকুৱা এটা, মানে মোক ঢেৰ ধন টকা পইচা নালাগে চলিবৰ কাৰণে। লাগে কিন্তু টকা পইচা, জীৱনটোত লাগে টকা পইচা চলিবলৈ, এইটো তথাপি ইমানো নালাগে আৰু মোক, চলি থাকিব পাৰিলে হ'ল। অসমৰ কণ্ঠশিল্পী বুলি ক'লে কাক ভাল লাগে সকলোতকৈ? সেইটো আৰু মোৰ জুবিন দাৰ নামেই ল'ম, যদিও তেওঁ এতিয়া কায়িকভাৱে নাই। তেওঁকে মই জুবিনদাটো ভাল লাগে, আৰু তাৰ উপৰিও কাক ভাল লাগে? তাৰ উপৰিও মোৰ আছে কেইবাজনো, কিন্তু আটাইতকৈ বেছি ভাল লগা আশ্চৰ্য দাক মই ভাল পাওঁ। গোলাঘাটৰ তোমালোকৰ, তেওঁৰ গানবিলাক মই ভাল পাওঁ। আৰু জীৱনত কেতিয়াবা কিবা হেৰুৱাবলৈ ভয় খাইছানে? সেইটো মা দেউতাক হেৰুৱাবলৈ ভয় হয়। সেইটোৱে আৰু, তাতকৈ বেলেগ ভয় বিশেষ নাই, সেইটোৱে ভয় আছে। আৰু ফিমেল ছিংগাৰ কাক ভাল লাগে? ফিমেল মোৰ সুবাসনা বাক ভাল লাগে। তেওঁ বহুত ভাল লাগে মোৰ। তাৰ এই ঢাকোনখন দি দিয়া নেকি? আৰু কেইটামান তোমাৰ কাৰণে মোৰ ৰেপিড ফায়াৰ আছে, তাতকৈ আগতে এটা কথা সুধো। কোৱা। ক্ৰাছ আছে নাই? ক্ৰাছ ভাল লগা থাকে বাৰু, কিন্তু তেনেকৈ মই নাম ক'ব নোৱাৰিম কিন্তু। ঢাকনটো দি দিলা যেতিয়া, মাংসখিনি সিজি থাকক। অকণমান জুই চবা আঁতৰি আমি অলপ কথা পাতোঁ। মাংসখিনি এনেকৈ থাকক। ঠিক আছে, জুইটো অকণমান কমাই থৈ যাওঁ। জুইটো অকণ কমাই দিওঁ। ইমান ধুনীয়া পৰিৱেশ। এতিয়া ধুনীয়া বতাহ মাৰি আছে, তাত জুইৰ ওচৰত অলপ গৰম আছিল। পাহাৰ এইটো ঝৰ্ণা, দেখোন ঝৰ্ণা ন? এইটো ঝৰ্ণা নহয়, নৈ হয়। নৈ হয় ন? এখন কি নৈ হয়? নামটো নাজানো নহয়। আচ্ছা। আৰু তোমাৰ লগত কেতিয়াবা এনেকুৱা ঘটনা হৈছে নেকি, মানে অনুৰাগী এনেকুৱা কিবা ঘটনা ঘটাইছে নেকি, যিটো তোমাৰ এতিয়াও মনত পৰিলে হাঁহি উঠে বা কথাটো মনত পৰি থাকে আৰু মাজে মাজে? নাই, এনেকুৱা ঘটনাটো ঢেৰ আছে বাৰু। তোমাৰ তেওঁলোকে মেছেজ কৰে, মেছেজ কৰি যদি মই ৰিপ্লাই নকৰোঁ নহয়, তেওঁলোকে যদি মেছেজ কিছুমান চিন কৰি থৈ দিওঁতো, চিন কৰি থৈ দিলে যে ৰিপ্লাই নকৰোঁ নহয়, মানে তেওঁলোকে বেয়া পাই পিনে কিবা কিবি কৰি পিনে ব্লকো কৰি দিয়ে। সেনেকুৱা আছে বহুত ইনচিডেণ্ট। কৰিছে এইটো কৰিছে বাৰু। তোমাৰ কাৰণে কেইটামান ৰেপিড ফায়াৰ আছে। ফাৰ্ষ্ট ৰেপিড ফায়াৰটো হ'ল যে তুমি পাকঘৰত বছ নে হেল্পাৰ? বছ। আৰু ছেড ছং নে লাভ ছং? লাভ ছং। দিন বেছি ভাল লাগে নে ৰাতি? ৰাতি। চবে ৰাতি ভাল পায়। ৰাতি ভাল লাগে। নাই, ৰাতি মই ফুৰি মেলিও ভাল পাওঁ, আৰু ৰাতি কাম কৰি ভাল লাগে। আমি যিহেতু মিউজিক লাইনত লগত জড়িত থাকোঁ যে, সেইটো কাৰণে ৰাতি অকণমান দেৰিলৈকে থকা হয়। দিনত ইমান কাম নকৰা, দিনত হোৱাহে হয় অকল। ষ্টেজ শ্ব' নে ষ্টুডিঅ'? ষ্টেজ শ্ব'। ষ্টেজ শ্ব' ভাল লাগে। ষ্টেজ শ্ব' ভাল লাগে। বাথৰুম ছিংগাৰ নে ষ্টুডিঅ' ৰেকৰ্ডিং? সেইটোতো মন খুলি খালি তুমি ইয়াতে গাব পাৰি, বেছিকৈ বাথৰুমতে গাওঁ। খালি ষ্টুডিঅ'টো মই প্ৰিফাৰ কৰিম, কাৰণ সেইটোত আমাৰ জড়িত থাকে যে, ষ্টুডিঅ'। ষ্টুডিঅ'। FB নে ইনষ্টা? এইটো দুইটা। ঠিক আছে। আৰু কেইটামান য়েছ নো আছে। যদি য়েছ হয় তুমি এইটো দাঙিবা, আৰু যদি ন হয় এইটো দাঙিবা। এইটো দাঙিব লাগিব ন? আচ্ছা।
চাই ল'ব লাগিব Start অঁ ৰান্ধোতে কেতিয়াবা নিমখ বেছিকৈ দি পাইছা নাই কেতিয়াবা ছোৱালীক প্ৰপ'জ কৰি পাইছে নাই যোনে তোমাক ৰিজেক্ট কৰিছে ৰিজেক্টটো কৰিছে পাইছোঁ এইটো মিছা নকওঁ আৰু তুমি ৰিজেক্ট কৰি পাইছা নাই পাইছোঁ সেইটো পাইছোঁ আৰু প্ৰথম প্ৰেম এতিয়া মনত পৰেনে মনত নপৰা নহয় বাৰু পৰেই দিম দিয়া প্ৰথম প্ৰেম মানে ষ্টেজত উঠাৰ আগতে কেতিয়াবা নাৰ্ভাছ হৈছা নাই হৈছোঁ লিৰিক্স পাহৰিছা নাই পাহৰিছে লিৰিক্স পাহৰিলে কি কৰা সেইটো মিলাই লৈ যাওঁ নানানি কৰি লৈ যাওঁ আকৌ মনত পৰি যায় নহয় ময়ো পাহৰিছোঁ মই মানে আগতে বিহুতি নাচিছিলোঁ যে এবাৰ সৰুপথাত নাচিছিলোঁ তাৰপিছতে নাচি থাকোঁতে গান গাবলৈ হৈছিলেহে গানে পাহৰি গ'লোঁ অকলে 2 লাইনমান গালোঁ আৰু পাহৰি গ'লোঁ তাৰপিছতে মই ষ্টেজত ছিংগল নাচাই নাই এইটো হয়ে এইটো হৈ যায় ছ'চিয়েল মিডিয়াত নিগেটিভ কমেণ্ট পঢ়া নাই সেইটো নাই সেইটো মোৰ আজিলৈকে অহাই নাই অহা আজিলৈকে মই পোৱাই নাই সেইটো মোৰ তুমি চাগে চবতে চালোঁ প্ৰায় পজিটিভ কমেণ্ট নিগেটিভ কমেণ্ট মই আজিলৈকে পোৱা নাই মোৰ ক্ষেত্ৰত বৰষুণত তিতি ভাল পোৱা নে নোপোৱা মই এইটো ভাল পাওঁ আৰু কেতিয়াবা মিছা হাঁহি দিবলগীয়া হৈছে নাই অঁ পাইছোঁ এইটো চেল্ফি লওঁতে নেকি এইটো কেতিয়াবা হয় আৰু ইভাগেও পাইছোঁ কথাত কিছুমান লাগি থাকিলে মানে হাঁহি থাকিবলগীয়া হয় এইটো পাইছোঁ এনেকুৱা চিটুৱেশ্যন হৈছে আৰু কেমেৰা আগত যেতিয়া ফাৰ্ষ্ট ওলাইছিলা তেতিয়া মানে বহুত বেছি লাজ লাগিছিলে নি সেইটো এটা বেলেগ ডাঙৰ কাহিনী এইটো প্ৰথম ইউটিউব চেনেল এটা আছিলে চৰাইদেউ বাৰদাস বুলি মোৰ লগৰ বন্ধু এজনৰ ঘৰৰ ওচৰৰ কেইজনমান দাদাসকলে খুলিছিলে তেওঁলোকে তালৈ মাতিছিলে তেতিয়া নাৰ্ভাছ মই নাজানো মই প্ৰথম মাতিছে মোক এনেকুৱা ইউটিউব চেনেল এটা মই নাজানো কি কৰিব লাগে তেওঁলোকে শিকাই দিছে আৰু এনে কিবা প্ৰথম সেইটো তেতিয়া সেনেকুৱা এটা লাজ লাগিছিলে বাৰু তেতিয়া অলপ আৰু আজি আমাৰ এই অনুষ্ঠানলৈ আহি তোমাৰ কেনেকুৱা লাগিলে এইটো খুব ভাল লাগিছে আজি এইটো পৰিৱেশটো মোৰ গোলাঘাট খুব বেছি অহা নাই এবাৰদি খুব বেছি মোৰ 4বাৰমান হৈছে নেকি গোলাঘাট অহা তো মই খুব কম আছোঁ মই 2 দিন ইয়াত কিন্তু এবাৰ থাকি গৈছোঁ তোমালোকৰ বৰপথাৰত 4 দিনমান থাকি গৈছোঁ তেতিয়া ফাৰ্ষ্ট লগ পাইছোঁ আমি তাৰপিছত তেনেকৈ অহা নাই এদিন ৰাতি আহিছোঁ আকৌ পিছদিনা ৰাতিপুৱাই গুচি গৈছোঁ তাৰ আগত এদিন আহিছিলোঁ আৰু এতিয়া আহিছোঁ সেনেকৈ তোমাকো লগ পাই খুব ভাল লাগিলে আৰু আমাৰ মাংসটো এতিয়া হ'লেই চাগে হৈ গ'ল আৰু সেইটো টেষ্ট কৰিব পাৰি এতিয়া আহি আকৌ আমি আকৌ জুইৰ ওচৰতে পালোহি মাংসটো এবাৰ চোৱা হৈছেনে নাই হোৱা মাংসটো সিজি গ'ল এতিয়া কিন্তু এইটো হৈ গ'ল ধুনীয়াকৈ টেষ্ট কৰিবা ন এতিয়া কি খাই ভাল পোৱা কোৱা তুমি চৰ্বি খাই কাঠ মাংস মাংসটো মই টেষ্ট কৰিছা আৰু মাংসটো খাই আৰু এটা কথা সুধোঁ মানে ফ্ৰী টাইমত কি কৰি ভাল পোৱা মই ফ্ৰী টাইমত মই আজৰি টাইমত পালে মই ক্ৰিকেট খেলোঁ দেই আমাৰ তাত 12 মাহে ক্ৰিকেট হয় বাৰু হেৰি আছে বহুত বেছি ভাল আচ্ছা এতিয়া কেমেৰা আগত ভাল নহ'লেও বেয়া ভালেই ক'ব লাগিব এতিয়া দেই মই ক্ৰিকেট খেলি ভাল পাওঁ আজৰি টাইমত সেইটো প্ৰিয় খেল মোৰ এতিয়া যোৱা খেলিবলৈ যাওঁ এতিয়া ফোন কৰিছিলে লগত দেখিছিলে ক্ৰিকেট খেলিবৰ বাবে মাতিছিলে তুমি এবাৰ টেষ্ট কৰিছা কেনেকুৱা হৈছে দিয়া মই টেষ্ট কৰিছা ন নিজে বনানো কি টেষ্ট কৰিম আৰু ভবাতকৈ ঠিকেই হৈছে ইমান বেছি ধুনীয়া হ'ব বুলি খাবলৈ নাই সেইটো কৈছোঁ ভবাতকৈ ঠিকেই হৈছে আৰু বহুত ভাল লাগিছে খাবলৈ বহুত মানে এইটো কিন্তু দাইল ল'লে বৰবাদ আকৌ এইটো ডাইলগ এটা আছে আমাৰ মনৰ দাদা এজনৰ এইটো মানে তুমি ভাতৰ লগত তেওঁ হাঁহ বনাই সেইটো দাইল ল'লে বৰবাদ তেওঁ হাঁহটো গ্ৰেভি বনাইতো তুমি তাত দাইল নালাগে আৰু সেই গ্ৰেভিতে খাব পাৰে এতিয়া এইটো এনেকুৱাই হৈছে কচুৰ লগত দাইল ল'লে বৰবাদ আৰু আমাৰ এই অনুষ্ঠান আজি আমি ইমানতে সামৰি মাৰিছোঁ যিহেতু ৰ'দটো আহি গৈছে দেই আৰু আশা কৰিছোঁ দৰ্শকে আমাৰ এই অনুষ্ঠান আদৰি ল'ব আৰু আমাক আশীৰ্বাদ কৰিব শেষত এই বনন্যা চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু অনাগত দিনত তাই ভাল কাম কৰি যাওক ময়ো আহিছোঁ তাই মাতিলে ভাল হওক তাই আৰু আগবাঢ়ি যাওক সেয়াই কামনা কৰিছোঁ আৰু আকৌ লগ পাম এজন নতুন অতিথি আৰু এক নতুন কাহিনীৰ সৈতে ধন্যবাদ